লিংগভাগ ওচৰতে মই পটককৈ আহোঁগৈ। হাই মোৰ সংগীসকল, ৰাতিপুৱা মোৰ চেনেললৈ আপোনালোকক মই স্বাগতম জনাইছোঁ। আহক, আজি সোমবাৰ, গতিকে মই আজি আমাৰ ওচৰতে আছে লিংগ এভাগ শিৱলিংগ, মই তাত পানী ঢালিবলৈ ওলাইছোঁ। গতিকে চাওকচোন মই কি কি লৈছোঁ তাত। এয়া দেখিছে, মই লৈছোঁ এঘটি পানী, আপোনালোকে গাখীৰো ঢালিব পাৰে। গতিকে এয়া মই লৈছোঁ ফুল, বগা ফুল। এয়া লৈছোঁ কেইটামান মই ভাংপাত। এয়া লৈছোঁ আৰৈ চাউল আৰু তিল কেইটামান। এয়া দুবৰি লৈছোঁ কেইডালমান। চাকি এগছ লৈছোঁ। তামোল পাণ এযোৰ লৈছোঁ, লগতে এটা অৰিহণা লৈছোঁ। আৰু ফল আপোনালোকে যি পাই দিব পাৰে, নেপালেও নাই, কিন্তু মই ফল এটা তিয়ঁহ আছে আজি ঘৰত, তাকে লৈ ওলাইছোঁ। আৰু আপোনালোকে যে যি দিয়ে সেইটো আপোনালোকৰ কথা ভগৱানক, কিন্তু মই এইখিনি বস্তু লৈ যাওঁ, গতিকে মই আপোনালোকক দেখুৱাইছোঁ আজি এইখিনি বস্তু। এয়া মই ওলাইছোঁ এতিয়া লিংগভাগ ওচৰতে পানী ঢালোঁগৈ বুলি। আপোনালোকে আহকচোন বাৰু। তিল চাউলখিনি মই দি দিলোঁ। ভাংপাত দি দিলোঁ। বগা ফুল আনিছিলোঁ, দি দিলোঁ। সেয়া তামোল পাণ আগবঢ়াই দিলোঁ। অৰিহণা সহ ফুল দিলোঁ। এয়া ফল দিলোঁ। এগছ চাকি মই আগবঢ়াই দিছোঁ। এতিয়া মই চাকিগছ জ্বলাই দিম। কৃষ্ণ হৰে কৃষ্ণ। আপোনালোক সকলোৰে বাবে, দেশখনৰ বাবে কৰোণাৰ পৰিস্থিতি সকলোকে কুশলে ৰাখক, মংগলে ৰাখক, তাৰ অৰ্থে মই সকলোৰে অৰ্থে মই পূজাভাগ আজি আগবঢ়ালোঁ। কৃষ্ণ।